পৃথিৱী জুৰি আছে ১৬০০তকৈও অধিক জ্ঞাতি ভাই। মানুহক সকলো ক্ষেত্ৰতে সহায় কৰে এই উদ্ভিদে। আন উদ্ভিদতকৈ অক্সিজেন উৎপাদন কৰে ৩৫% অধিক। এয়া এবিধ বিশেষ ঘাঁহৰ কথা। এৰা গছ নহয়, ঘাঁহ। আপোনাৰ ড্ৰয়িং ৰুমত শোভাবৰ্ধন কৰা বাঁহজোপীৰ পৰা ফুলনিত থকা য়েলো বেম্বো অথবা বৌদ্ধিষ্ট বেম্বোলৈ এনে আচবাব সজাত ব্যৱহাৰ কৰা বাৰীৰ ঢাপৰ বাঁহলৈকে এই সকলোবোৰেই আচলতে ঘাঁহ। আৰু এই ঘাঁহবিধেই হৈছে পৃথিৱীত দ্ৰুতগতিত বঢ়া উদ্ভিদ। ২৪ ঘণ্টাত অৰ্থাৎ এদিনতে বৃদ্ধি পায় ১২০ চেণ্টিমিটাৰ। হয়, বাঁহ হৈছে বিশ্বৰ সবাতোকৈ দ্ৰুত বৃদ্ধিপ্ৰাপ্ত উদ্ভিদ। এদিনত এইদৰে ৪ ফুট বৃদ্ধি পোৱা বাবেই বাঁহৰ গাজ অংকুৰিত হোৱাৰ পৰা এবছৰৰ ভিতৰতে লাভ কৰে পূৰ্ণ উচ্চতা। গুৰুত্বপূৰ্ণ কথাটো হ'ল এই দ্ৰুত বৰ্ধনৰ ক্ষেত্ৰত সাৰৰ কোনো প্ৰয়োজন নাথাকে। তাৰ ব্যৱস্থা উদ্ভিদজোপাই নিজেই কৰে। নিজৰেই শুকান সৰাপাতেৰে খাদ্য বা পুষ্টি সৃষ্টি কৰি লয় বাঁহে। অৰ্থাৎ বাঁহৰ বৃদ্ধি নিজৰ জৈৱ আৱৰ্জনা নিৰ্ভৰ। একেদৰে বাঁহে খৰাঙো সহিব পাৰে। সেইবাবেই মৰুভূমি অঞ্চলতো বাঁহ বৃদ্ধি পাব পাৰে। অতীজৰে পৰা বিশ্বৰ বাঁহৰ ব্যৱহাৰ ব্যাপক ৰূপত হৈ আহিছে। আমোদজনক কথাটো হ'ল বাঁহ হৈছে ঘাঁহজাতীয় উদ্ভিদ। কিন্তু বাঁহক উদ্ভিদ বুলি অনেকৰ ধাৰণা নহয়, কিয়নো ই অতি সবল আৰু শক্তিশালী। ই ইমানেই শক্তিশালী যে কংক্ৰিটৰ ঘৰ নিৰ্মাণৰ সময়ত আনকি সেতুৰ ভাৰ ল'বলৈকো বাঁহ ব্যৱহাৰ কৰা হয়। আনহাতে ঘৰুৱা বিভিন্ন আচবাবৰ পৰা সজোৱা সা সামগ্ৰী নিৰ্মাণত বাঁহৰ ব্যৱহাৰৰ কথাটো ক'বই নালাগে। পৰিৱেশ সংৰক্ষণত বাঁহৰ উপযোগিতাও অতুলনীয়। প্ৰত্যেক বছৰে প্ৰতি হেক্টৰ বাঁহে ১৭ টন পৰিমাণৰ কাৰ্বন ডাই অক্সাইড শোষণ কৰে। সেইদৰে এক নিৰ্দিষ্ট এলেকা সামৰি থকা গছে যিমান অক্সিজেন বতাহত মুকলি কৰে, তাৰ তুলনাত বাঁহে অক্সিজেন নিৰ্গমন কৰে ৩৫% অধিক। সিমানেই নহয়, বাঁহৰ শিপাৰ জালি ইমানেই সবল যে মাটিৰ ক্ষয় ৰোধ কৰাৰ ক্ষেত্ৰত এই উদ্ভিদে লয় অপৰিসীম ভূমিকা। সেইদৰে গৰমৰ দিনত বাঁহে কেওকাষৰ বতাহ ৪ ডিগ্ৰী পৰ্যন্ত ঠাণ্ডা কৰি ৰাখিব পাৰে। বিশ্বজুৰি বাঁহৰ কমেও ১৬০০টা প্ৰজাতি আছে। ইয়াৰে ভাৰতৰ থলুৱা বাঁহ প্ৰজাতিৰ সংখ্যা হৈছে ১২৫টা। অসমত স্বাভাৱিকভাৱে পোৱা বাঁহ প্ৰজাতিৰ সংখ্যা হৈছে প্ৰায় ৩৮টা। উত্তৰ পূবত আছে দেশৰ মুঠ বাঁহৰ ৬০%। মুঠতে এনে সকলো উপযোগিতাৰে বাঁহ পৰিগণিত হৈছে মানুহৰ প্ৰিয় ঘাঁহত। বাৰীৰ ঢাপৰ পৰা আহি ফুলনি আৰু আনকি ড্ৰয়িং ৰুমতো সেইবাবেই ঠাই লৈছে এই উদ্ভিদে। নিউজ ডেস্ক ৰিপৰ্ট, দেশ টুডে।